Hello friends, welcome back to my YouTube channel. Friends, আপোনালোকে হয়তো Truecaller ইউজ কৰে, হয়নে? So, Truecaller ইমান এটা ইউজফুল এপ নহয় কাৰণ Truecaller কি কৰে আপোনাৰ কল ডিটেইলছ, মেছেজেছ সব কি কৰে সিহঁতৰ সাৰ্ভাৰত আপলোড কৰি দিয়ে যাৰ ফলত কি হয় আপোনাৰ গোটেই ডিটেইলছ বিলাক সিহঁতৰ সাৰ্ভাৰত আপলোড হৈ যায় আৰু যেতিয়া যিকোনো মানুহে আপোনাৰ নামটো Truecaller সাৰ্চ বাৰত সাৰ্চ কৰে তেতিয়া আপোনাৰ ফোন নম্বৰটো ইজিলি তাতে ভিজিবল হৈ যায় সো আপোনাৰ নাম্বাৰটো যিকোনো মানুহে সাৰ্চ কৰি ল'ব পাৰে সেইকাৰণে Truecaller ইমান এটা ইউজফুল এপ নহয় সো গুগল এটা নতুন এটা এপ ওলাই যাৰ তুলনাত Truecaller-তকৈ বহুত গুণে ভাল হয় সো মই আজি সেইটো এপৰ বিষয়ে আপোনালোকৰ লগত কম আৰু কেনেকৈ ইউজ কৰে সব কম তো বলক ভিডিঅ'টো আমি এতিয়া ষ্টাৰ্ট কৰোঁ সো ফ্ৰেণ্ডছ আপোনালোকে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব তাৰপিছত যদি ডাউনলোড অপশ্যন বিচাৰি নাপায় দেন তলত আহিব জইন বুলি পাব তাত টেপ কৰিব তাৰপিছত অট'মেটিকলি ইনষ্টল অপশ্যনটো পাই যাব তো মই এটা অপেন কৰিলোঁ এপটো অপেন কৰাৰ পিছত এনেখন ইণ্টাৰফেচ খুলিব তাত আহিব সেট এজ ডিফল্ট বুলি তাতে টেপ কৰিব লাগে আপুনি ওপৰৰ ফালে ৰাইট কৰ্নাৰত টেপ কৰাৰ লাগে সেটিংছত যাব সেটিংছত গৈ এটা বহুত সেটিংছ পাব ডিসপ্লে অপশনস সাউন্ড ভাইব্ৰেশন এইবিলাক অপশনত ব্ল্যাক লিষ্টত কেইটা নম্বৰ আছে এইবিলাক চাব পাৰে আপোনালোকে ডাইৰেক্ট আহিব কলাৰ আইডি এণ্ড স্পামত আহিলো তাত অহাৰ লগে লগে সি কলাৰ এণ্ড স্পাম আইডি তাতে এইটো ইনেবল কৰা থাকে তো আপুনি ইনেবল থাকক সেইদিনকে থাকক তাৰপিছত ফিল্টাৰ স্পাম কল এইটো অফ হৈ থাকে এইটো অন কৰি ল'ব ঠিক আছে সো আপোনাৰ যাতে আপোনাৰ কোনোবা যদি কল কৰে আননন নাম্বাৰ এইটো আপুনি চাব পাৰে ঠিক আছে সো ফ্ৰেণ্ডছ হে আছিল এটা সৰু ভিডিঅ' সো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই এপটোৰ লিংকটো থাকিব তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে যদি মোক নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি ল'ব কাৰণ আগলৈ আহিব নটিফিকেশ্যন আপোনালোকক ডাইৰেক্টলি পাব টিল দেন বাই বাই জয় আই অসম